নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক সকলোকে নৰ্থ ইষ্ট ভিউৱাৰ্ছ চেনেলটিলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, বহুত দিন ভিডিঅ' দিব পৰা নাই আচলতে চেনেলটি খোলাৰে পৰা, গতিকে আজি অকণমান আজব দেশৰ গজব কথাৰে ভিডিঅ' এটি লৈ আহিছোঁ আকৌ এবাৰ। গতিকে আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পাব। আৰু এই ভিডিঅ'টি স্পেচিয়েলি মই লৈ আহিছোঁ যিসকলে মানে এইবাৰ নতুনকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলে বা যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি তেখেতসকলৰ এটা কনফিউজন মানে সৃষ্টি হৈছে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো দি তেখেতসকলে আচলতে এতিয়া কি কৰিব, মানে পঢ়া বাদ দি কিবা কামতে সোমাব নে পঢ়াই কৰিব নে কি কৰিব বাৰু। তো এই কনফিউজনটো বহুতৰে থাকে যে, কাৰণ এই কনফিউজনটো অহাৰ এটা কাৰণ থাকে। জেনেৰেলি অকণমান যিবিলাক মোৰ দৰে মানে ঘৰুৱাভাৱে দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল, যাৰ ঘৰৰ অৱস্থাটো অকণ বেয়া, তো তেখেতসকলে মানে কি এই কনফিউজনটোত হয়তো বেছিকৈ ভুগিবলগীয়া হয়। কাৰণ ময়ো ভুগিবলগীয়া হৈছিলে, সেইকাৰণে কৈছিলোঁ যে এই কনফিউজনটো আচলতে আমি আঁতৰ কৰিব লাগে, কাৰণ খুব দৰকাৰ হয় বৰ্তমান সময়ছোৱাত। তো কি জানানে বন্ধুসকল, বহুতে মানে কি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো দি ভাবে যে কিবা এটা সৰু সুৰা কাম এটা কৰিব বিচাৰে, বা ডিগ্ৰীটো কৰি পেলাই কিবা এটা ডিগ্ৰীটো কৰিব, একেলগে কাম এটাও কৰিব, মানে কাৰণ ঘৰুৱা অৱস্থাটো বেয়া। দেউতাকে ক'ব বা মাকে ক'ব কিবা এটা কাম পালে ভাল আছিল, বা দেউতাক মাকে ক'ব বেয়া পালেও ল'ৰাটোক কাম কৰিব দিব, বেয়া পালেও ওচৰ চুবুৰীয়াৰ মানুহেও ক'ব পাৰে হয়তো, বা দেউতাৰে অৱস্থা বেয়া, দেউতাৰে বুঢ়া হৈ আহিলে, গতিকে কিবা এটা কাম কৰ এতিয়াই, নহ'লে ঘৰখন কেনেকৈ চলিব, কি কৰিব, নানান ধৰণৰ মুঠতে সমস্যা থাকেই মানুহৰ জীৱনত। গতিকে সেই সমস্যাবোৰ সেই ল'ৰাজনৰ মাইণ্ডত 12 পাছ কৰাৰ লগে লগেই সুমুৱাই দিয়া হয়, যিবিলাক মানে কি অকণমান আমাৰ দৰে ঘৰুৱা অৱস্থা বেয়া সেইখিনি মানুহক কৈছোঁ। যিবিলাক অকণমান ধনী মানুহ সিহঁতৰ কথা বাৰু মই নকওঁ, কাৰণ প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে মানে কি অকণমান আৰ্থিকভাৱে যিবিলাক উন্নত মানুহ তেখেতসকলে পঢ়াটো প্ৰায়ে কমপ্লিট কৰে, বাট অকণমান দুখীয়া মানুহখিনিয়ে এই দুৰৱস্থাটো মানে এই কথাটো, এই কনফিউজনটো তেখেতসকলৰ মাইণ্ডত আহে। কাৰণ বহুতে কয় বা আলহী কুটুম্ববিলাকৰ মুখৰ পৰাও শুনিবলৈ পোৱা যায়, কাৰণ মই নিজে শুনিছিলোঁ, সেইটো কাৰণে কৈছোঁ। আৰু মোৰ ওচৰ চুবুৰীয়াৰ 2-3জন ল'ৰাও তেনেকৈ শুনিছে বা তেখেতসকলৰো এই কনফিউজনটো হোৱা দেখিছোঁ। আৰু সেইটো কাৰণে এই ভিডিঅ'টি মই লৈ আহিছোঁ যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত সঁচাই আমাৰ ইমানেই জৰুৰী হৈ পৰেনে বাৰু, নিজৰ জীৱনটো চলাবৰ বাবে এটা কামৰ ইমানেই প্ৰয়োজন হৈ পৰেনে, সেই কথাটোৰ বাবে আপোনালোকৰ আগত অকণমান মানে দাঙি ধৰিব চেষ্টা কৰিছোঁ। তো আৰু বন্ধুসকল, এই কথাটো কোৱাৰ মানে বিশেষত্ব বা কিবা যুক্তি কি আছে, তো এই যুক্তিটো মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। কি জানেনে, চাওক, আমি চৰকাৰী চাকৰি বাৰু পোৱাটো আজিৰ যুগত কিমান কঠিন সেই কথাটো সকলোৱে উপলব্ধি কৰে। এজন মানে হাইস্কুল বা LP স্কুলত পঢ়ি থকা ল'ৰাটোৱেও গম পায় যে চৰকাৰী চাকৰিৰ কাৰণে আজিকালি কিমান মাথা মাৰিবলগীয়া হয়। তো নিশ্চয় চৰকাৰী চাকৰি নকৰিলেও আমি কিছুমান প্ৰাইভেট প্ৰতিষ্ঠানত সোমাই হ'লেও আমাৰ জীৱনটো আমি চলাব লাগিব, বা যিয়েই নহওক কিবাকৈ নহয় কিবাকৈ হ'লেও আমি আমাৰ জীৱনটো চলাই নিবলৈ লাগিবই, যিহেতু আমি মানুহ, কাম কৰি খাব লাগিবই। বাট আজিকালিৰ সময়টো এনেকুৱা হৈ যায় আছে, মই আজি 5 বছৰ আগত মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ, আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়ে মই মোৰ ঘৰৰ দুৰৱস্থাৰ বাবে মই পঢ়াটো আধৰুৱা কৰি পেলাই মই গুৱাহাটী অভিমুখে গৈছিলোঁ, যাতে কিবা এটা কাম কৰি মই মোৰ দেউতাক হওক বা মোৰ ঘৰখনক অকণমান মই হেৰি দিব পাৰোঁ, সহায় কৰিব পাৰোঁ, যাতে ঘৰখনৰ অকণমান দুৰৱস্থাটো মই দাঙি ধৰিব পাৰোঁ, যাতে দেউতাৰ এখন সহায়ৰ হাত হ'ব পাৰোঁ। আৰু সেনেকৈয়ে মই গুৱাহাটী গৈছিলোঁ কাম কৰিম বুলি। তেতিয়া হয়তো মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কিবা এটা কাম সোমাব পাৰিছিলোঁ বা কৰিছিলোঁ, বা এতিয়াও কৰি আছোঁ। কিন্তু সেই কামটো মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী কোৱালিফিকেশ্যন বিচাৰিছিলে আৰু মই তাত কৰিব পাৰিছিলোঁ। কিন্তু আজি 5 বছৰ পিছত আপোনালোকে যদি ভাবে সেই কোম্পেনীটোত বা সেই হেৰিটোত যায়, তো তাৰ কোৱালিফিকেশ্যন লাহে লাহে কি কৰিব বিচাৰিছে, মানে এতিয়া নতুনকৈ সোমাবলগীয়া হ'লে তো ডিগ্ৰী বিচৰা হৈছে। ডিগ্ৰী বিচৰা এইকাৰণেই হৈছে যে তাত যদি এজন পোষ্ট মানে এটা পোষ্ট থাকে, তো তাত ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব বা বায়'ডাটা পেলাব 100জনে।
তো 100 জনৰ ভিতৰত কিদৰে সিলেক্ট কৰিব ইমানটো প্ৰাইভেট সেক্টৰ এটাত ইমান ইন্টাৰভিউ কৰি নাথাকে তো ডেফিনেটলি কি কৰিব মানে এডুকেশনাল কোৱালিফিকেশনটো চাই তেখেতসকলক মানে হেৰি কৰিব তাত পোষ্ট দিব বা তেনেকে জয়েনিং কৰাব তো এডুকেশনাল কোৱালিফিকেশনটো চালে তো তাত যদি 99 জনে বা 50 জনে হায়াৰ সেকেন্ডাৰী থাকে আৰু 50 জনে ডিগ্ৰী মানে কমপ্লিট কৰা ল'ৰা ছোৱালী থাকে তো 50 জন মানে কি যিখিনি হায়াৰ সেকেন্ডাৰী পাছ কৰা ল'ৰা ছোৱালী সেইখিনি হয়তো অটোমেটিক্যালি যদি কোৱালিফিকেশনৰ হিচাপত চাই সিহঁতৰ কোনো ইন্টাৰভিউ বেচিছ নোহোৱাকৈ সিহঁতক আঁতৰাই দিব আৰু যিখিনি আপোনাৰ 50% যে মই যে ক'লো যে ডিগ্ৰী কৰা ল'ৰা ছোৱালী তো সেইখিনিৰ মাজতহে হয়তো কিবা ইন্টাৰভিউ হ'ব কিবা সেনেকুৱা ধৰণৰ হ'ব মানে কি ক'ব বিচাৰিছিলোঁ ডিগ্ৰীৰ ভেলিউটো লাহে লাহে ইমানেই বাঢ়ি যাই আছে আজি বাৰু ঠিক আছে আজি হয়তো হায়াৰ সেকেন্ডাৰী পাছ কৰি কৰবাত নহয় কিবা এটা জব পাব কিন্তু বাট আজিৰ পৰা যদি 5 বছৰ নেক্সট 5 বছৰ কথা কওঁ তেতিয়াহ'লে ডিগ্ৰীৰ ভেলিউটো আৰু বাঢ়ি যাব বৰ্তমান সময়তকৈ তো সেইকাৰণে মই ভাবোঁ সকলো ল'ৰা ছোৱালীয়ে ডিগ্ৰীটো কৰিব লাগে মানে ফেমিলিৰ মানে ধৰক ঘৰুৱা অৱস্থা দুৰৱস্থা যিমানেই যি নহওক কাৰণ আমি নিজেই ভুল কৰিছিলোঁ হয়তো চাগে সেইখিনি জ্ঞান মোৰ যদি তেতিয়া থাকিলে হয় মই কোনোদিনে হয়তো মই মোৰ ঘৰৰ দুৰৱস্থা দেখি হ'লেও মই কেতিয়াও ডিগ্ৰীটো নকৰাকৈ নাথাকিলোঁ হয় কাৰণ আজি যদি মই যি কাম কৰি আছোঁ সেই কামটোৰ বাবে মই ইমানখিনি ছেটিছফাই নহয় যদিও মই যদি আজি ডিগ্ৰী কৰিলোঁ হয় যদি মই তেতিয়াতে ডিগ্ৰীটো কমপ্লিট কৰিলোঁ হয় আজি হয়তো কিবা নহয় কিবা হ'লেও অকণমান তাতকৈ কিবা হয়তো ভাল কাম বা ভাল কোম্পানী এটাত মই কাম কৰিব পাৰিলোহেঁতেন বুলি বা ক'ব পাৰোঁ বা তেনেকুৱা সুবিধাও পাইছিলোঁ যে ভাল কোম্পানী এটাত কাম কৰিবৰ বাবে কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বিচাৰে বা তেনেকুৱা ধৰণৰ কথা গতিকে মই আপোনালোকক সকলোকে ক'ম বা মোৰ তলৰ যিখিনি ভাইটি ভণ্টি আছে যিসকলে মানে কি এনেকুৱা এটা কনফিউজনত ভুগি আছে যে হায়াৰ সেকেন্ডাৰী পাছ কৰাটোৰ পিছত তেখেতসকলে ঘৰুৱা দুৰৱস্থাৰ বাবে ডিগ্ৰীটো নকৰি কাম কৰিবলৈ যোৱা উচিত নে ডিগ্ৰীটো যেনেকৈ নহওক অকণমান মাত্ৰ 3টা বছৰ কষ্ট কৰি ডিগ্ৰীটো কৰা উচিত তো আপোনালোক সকলোৱে আমাৰ মা দেউতা যেনেকৈ আমাক কষ্ট কৰি ইমানখিনি পঢ়াইছে গতিকে সকলোৰে ল'ৰা ছোৱালীক 10-12 বছৰৰ পৰা পঢ়ায়ে আছে 12 পাছ কৰালৈকে তো মই ভাবোঁ আৰু মাত্ৰ 3টা বছৰৰ কাৰণে পঢ়াটো আদৰুৱা কৰিব নালাগে কাৰণ আজিকালি মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী যিকোনো প্ৰতিষ্ঠানতে বিচৰা হৈছে যদি ভাল কোম্পানী এটাত যদি সাধাৰণভাৱে ছিকিউৰিটি জব এটাও কৰিবলগীয়া হয় তথাপিও আজিকালি ডিগ্ৰী বিচৰা হৈছে তো এনেকুৱা উদাহৰণো পাইছোঁ মই গুৱাহাটীত যিহেতু এটা সময়ত মই নিজেই কাম বিচাৰি বহুত হাবাথুৰি খাইছিলোঁ আৰু হয়তো মই হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ বাবে বা ডিগ্ৰী নকৰাৰ বাবে হয়তো আজি মই এতিয়ালৈকে এটা ভাল কাম বিচাৰি পোৱা নাই 5 বছৰৰ খুঁটি আজি 5 বছৰে গুৱাহাটীত আছোঁ কিন্তু 5 বছৰে মই বিচাৰি পোৱা নাই কিন্তু তাৰ মাজতো মই এইটো নকওঁ কাৰোবাৰ চিনাকি আছে বা কাৰোবাৰ ভাল কম্পিউটাৰ শিকাই আছে বা কম্পিউটাৰ জনা ল'ৰা ছোৱালী হয়তো কেতিয়াবা হায়াৰ সেকেন্ডাৰী পাছ কৰি বা মেট্ৰিক পাছ কৰিও কিছুমান ভাল এষ্টাব্লিছমেণ্ট জব এটা পাইছে তো তেখেতসকলে কৰি আছে চবৰে ক্ষেত্ৰত তেনেকুৱা হ'ব বুলি মই নাভাবোঁ কাৰণ চবৰে টেলেণ্টটো অকণ বেলেগ ডিগ্ৰী কমপ্লিট কৰা ল'ৰাজনৰ টেলেণ্টটো অকণমান বেলেগ আৰু মেট্ৰিক পাছ কৰা ল'ৰাজনৰ টেলেণ্টটো অকণমান বেলেগ হ'ব পাৰে গতিকে টেলেণ্টৰ হিচাপত মই কোৱা নাই কিন্তু জাষ্ট মই কোৱালিফিকেশ্যনৰ হিচাপত কথাটো কৈছোঁ যিহেতু মানে কোৱালিফিকেশ্যনৰ আধাৰতেই মেক্সিমাম প্ৰাইভেট ছেক্টৰতে হওক বা প্ৰাইভেট প্ৰতিষ্ঠানসমূহত ল'ৰা ছোৱালীবিলাকক মানে হেৰি কৰা তাত ইমান ইণ্টাৰভিউ বেচিছটো নাথাকে গভৰ্ণমেণ্ট চাকৰি এটাৰ কথাটো বেলেগ তাত 18 বছৰৰ পৰা যিমান ল'ৰা ছোৱালীয়ে এপ্লাই কৰে কিছুমান ডিগ্ৰী কৰা এপ্লাই কৰিব পাৰে কিছুমানে MA পাছ কৰা কিছুমানে মেট্ৰিক পাছ কৰা কিছুমান হায়াৰ সেকেন্ডাৰী পাছ কৰা ল'ৰা ছোৱালীবিলাকেও এপ্লাই কৰিব পাৰে আৰু তাৰ ভিতৰত কিছুমান ডিগ্ৰী কৰা ল'ৰা ছোৱালীও তাত হয়তো চাকৰি নাপাবলৈ পাৰে বা মেট্ৰিক পাছ কৰা ল'ৰাজনেও চাকৰিটো পাই যাব পাৰে গভৰ্ণমেণ্টৰ ক্ষেত্ৰত মই কৈছোঁ কাৰণ সেইটো এটা হয়তো এক্সট্ৰা টেলেণ্ট কাৰোবাৰ কাৰণ জ্ঞানটো সকলোৰে সমান নহ'ব পাৰে আজি মই যিখিনি কথা কৈ আছোঁ বা আজি মোৰ যিমানখিনি জ্ঞান আছে সিমানখিনি হয়তো ক্লাছ 10ত পঢ়ি থকা ল'ৰা বা ছোৱালী এজনী হয়তো তাতকৈ মোতকৈ বেছি জ্ঞান থাকিব পাৰে বা মোৰ তাত হয়তো কিছুমান এনেকুৱা এটা কথা কৈছোঁ হয়তো কোনোবা MA পাছ কৰা হয়তো নাথাকিব পাৰে মই অহংকাৰ কৰি কোৱা নাই জাষ্ট মই এটা এক্সাম্পল কৈছোঁ তো তেনেকুৱা কথা সেই হিচাপত গভৰ্ণমেণ্ট চাকৰি এটা পাব পাৰে কিন্তু বাট প্ৰাইভেট ছেক্টৰৰ হেৰিটো মেক্সিমাম প্ৰাইভেট ছেক্টৰত মানে ইণ্টাৰভিউ বেচিছত নহয় আপোনাৰ কোৱালিফিকেশ্যন বেচিছতে মানে কি সিহঁতে পোষ্ট কৰায় তো তাৰ ভিতৰত বহুত প্ৰাইভেট ছেক্টৰৰ প্ৰতিষ্ঠান এনেকুৱা আছে যে যিসকল
প্ৰতিষ্ঠানত মানে হেৰি কৰায় ইণ্টাৰভিউ বেচিছত হয় তেখেত সেইবিলাকৰ কথা নকওঁ কিন্তু বাট তথাপিও মই ভাবোঁ যে ডিগ্ৰীটো সকলোৱে কৰিব লাগে কাৰণ মিনিমাম কোৱালিফিকেশ্যন হিচাপে তাৰ হিচাপত ওপৰত যদি আৰু কিবা কৰিব বিচাৰে সেইটো বেলেগ কথা কোনোবাই যদি আৰু বেলেগ লাইনত যাব খোজে সেইটো খুব ভাল কথা কিন্তু মই কোনোদিনে এইটো নিবিচাৰোঁ যে মানে হেৰি এইটো পৰিয়ালৰ কিবা দুৰৱস্থাই হওক ঘৰখনৰ দুৰৱস্থাৰ বাবে যাতে পঢ়াটো কোনো আধৰুৱা নকৰে তো আজি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও যদিও বা সৰু সুৰা কাম এটাত সোমালে বাই চান্স সেই কোম্পানীটো কিমান দিনলৈকে থাকিব বা তাত আপুনি কিমান দিনলৈকে কাম কৰি থাকিব তাৰ গেৰাণ্টি আপুনি ল'ব নোৱাৰে যিহেতু আপুনি এটা প্ৰাইভেট ছেক্টৰত কাম কৰি আছে বাই চান্স ভগৱানে নকৰক আপুনি কাম কৰা সেই প্ৰতিষ্ঠানটো বন্ধ হৈ গ'ল বা কিবা কাৰণত আপুনি ওলাই আহিবলগীয়া হ'ল সেই কামটোৰ পৰা কিন্তু নেক্সট যেতিয়া আপুনি 10 বছৰ পাছত বা 5 বছৰ পাছত আপুনি আপোনাৰ সেই হায়াৰ ছেকেণ্ডেৰী কোৱালিফিকেশ্যনটো লৈ যদি আপুনি বেলেগ কাম এটা কৰিবলগীয়া হয় তেতিয়া হয়তো চাগে আপোনাৰ কাৰণে তেনেকুৱা এটা কাম পাবলৈ খুব কঠিন হৈ পৰিব কাৰণ গমেই পাইছোঁ আপোনাক সকলোৱে গমেই পাইছে মই কথাটো কি ক'ব বিচাৰিছোঁ তো ময়ো নিজেই যিহেতু ভুক্তভোগী এতিয়াই বৰ্তমান সময়ছোৱাতেই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা এজনে তেখেতে কৰিব বিচৰা কাম এটা কৰিবলৈ নাপায় মানে গুৱাহাটীত তেনেকুৱা কাম নাপায় মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ ডিগ্ৰী লাগে গতিকে মই সকলোকে অনুৰোধ কৰিম মোৰ যিখিনি মানে তলৰ ভাইটি ভণ্টি যিসকলে হায়াৰ ছেকেণ্ডেৰী নতুনকৈ দিলে তেখেতসকলে কমচে কম আৰু 3টা বছৰ মানে হেৰি নকৰি মানে তেখেতসকলে সকলোৱে যাতে ডিগ্ৰীটো কৰে তো ডিগ্ৰীটোৰ কথা সেইটোৱে আৰু মই বিশেষ নকওঁ বহুতখিনি কথা একেলগে বকি দিলোঁ উশাহ নোলোৱাকৈ তো সকলোৱে মানে কথাখিনি মই কি ক'ব বিচাৰিছোঁ সেইটো হয়তো সকলোৱে চাগে বুজি পাইছে গতিকে পঢ়াখিনি কোনো আধৰুৱা নকৰিব কোনোবাই ডিগ্ৰী মই এইটো কোৱা নাই যে মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী কৰিব দিছোঁ বা মেক্সিমাম আপোনালোকে যিমান কৰে কোনোবাই যদি বিচাৰে ডিগ্ৰীৰ পাছত MA মাষ্টাৰ ডিগ্ৰী আৰু নানান ধৰণৰ আছে সকলোৱে পঢ়াটো খুব দৰকাৰী কিন্তু মই ভাবোঁ মিনিমাম কোৱালিফিকেশ্যন এজন মানুহৰ ডিগ্ৰীটো হ'ব লাগে আৰু এতিয়া মই নকৰিলোঁ বাৰু তথাপিও এতিয়া কি ক'ম আৰু মই তথাপিও ডিগ্ৰীটো এতিয়া মই কৰিবলৈ চেষ্টা কৰিম বা কৰি আছোঁ এতিয়া 5 বছৰৰ পাছত ভাবিছোঁ ডিগ্ৰী কৰাৰ কথা বা গতিকে আপোনালোকেও সেনেকুৱা ভুক্তভোগী হ'ব যাতে বা হ'বলগীয়া নহয় যে 5 বছৰৰ পাছত আপোনালোকে যাতে ভাবিবলগীয়া নহয় যে মই যদি ডিগ্ৰীটো কৰিলোঁ হয় তেতিয়া হয়তো চাগে মই আৰু অকণমান ভাল কাম এটি কৰিবলৈ পাৰিলোঁ হয় গতিকে সেইকাৰণে সেই 5 বছৰ পিছত যাতে আপোনাৰ এই ভাৱটো নাহে আজি যেনেকৈ মোৰ আহিছে গতিকে আপোনালোকৰ নাহিবৰ বাবে মই কথাখিনি আপোনালোকক কৈছোঁ গতিকে সকলোৱে পঢ়ক আৰু সকলোৱে কি ক'ম আৰু বহুত বকিলোঁ হৈ যাব আপোনালোকক সকলোৱে বুজি পাইছে ঠিক আছে তেনেহ'লে আজিৰ বাবে ধন্যবাদ জনাইছোঁ আৰু নেক্সট পুনৰ নতুন ভিডিঅ' লৈ অহাৰ প্ৰয়াস কৰিম আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোকে যদি ভাল পায় তেনেহ'লে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু মোৰ নতুন নৰ্থ ইষ্ট ভিউৱাৰ চেনেলটিক অকণমান ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেনেকুৱা কথা আৰু ঠিক আছে তেনেহ'লে আজিলৈ ধন্যবাদ জনাইছোঁ আপোনালোকক বাই